এইফালে আছে ইয়াৰে ছাগলী মাংস, এইফালে আছে লোকেল চিকেন, এটা বম ডাঙৰ মাছৰ আধা পেটৰ আধা, এইফালে আছে মুড়ি ঘণ্টা ইয়াৰে দেখিবলৈ পাইছে। মাছটো দেখা দিয়া তো এনেকুৱা বম মাছ, মই মাছটোৰ প্ৰতি চকু দি আছিলোঁ, সৰিয়হ দি বনাইছে দেখিবলৈ পাইছে। তো আজি মই আহিছোঁ কিৰণজলি, যিখন ডাউন টাউনত খুলিছে। লোকেশ্যনটো যদি আপোনালোক জনাই দিওঁ, ডাউন টাউন হস্পিটেলখনৰ অপজিট চাইডে আছে, আপোনালোকে গম পাইছে। তো আজি অপেনিং আছিলে, অপেনিঙৰ দিনা ইমান বেছি মানুহ, আৰু অপেনিংটো বাৰু মোকে মাতিছিলে, আমি একেলগে অপেনিং কৰিলোঁ। আৰু ৰাইট চাইডে এইটো হ'ল নান বা ৰুটি কাউণ্টাৰ, ইয়াতে নান বা ৰুটিও পাই যাব আপোনালোকে, লগতে ফিছটো আছে, আৰু জাগাটো বেছি ডাঙৰ নহয়, আহল বহল নহয়, এনেকুৱা 4খন টেবুল আছে, আৰু মেনুখন ইয়াতে মাৰাই আছে দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে এইখিনি আইটেমে পাই যাব। ভেজ থালি যিটো 90 ৰুপিজ, এগ থালি 140, ফিছ থালি 150, পনীৰ থালি 200, চিকেন থালি ব্ৰইলাৰ 220, আৰু চিকেন থালি লোকেল 290। তো কিৰণজলি স্পেচিয়েল থালি আছে 590, লগতে মটন থালি 350 আছে। আপোনালোকে এইখিনি পাই যাব। অন্যান্যত মানে অতিৰিক্ত এক্সট্ৰাত আপোনালোকে এইকেইটা পাই যাব দেখিবলৈ পাইছে। ৰাতিপুৱাৰ টাইমত ব্ৰেকফাষ্টত আপোনালোকে পৰঠা চব্জি পাই যাব, লগতে আপোনালোকে পুৰি অমলেট পাই যাব, আলু পৰঠা পাই যাব, সকলোখিনি পাই যাব। আলু পৰঠা খাব লাগিব বাৰু। তো আজি যিহেতু অপেনিং, তো বলক এতিয়া ধুনীয়াকৈ আপোনালোকক মাছ মাংস গোটেইখিনি দেখাওঁ। কিৰণজলিৰ আগতেও ভিডিঅ' বনাইছোঁ, যিটো মিৰ্জা ওপৰ হলিত আছে। তো এইখন নতুনকৈ খুলিছে যিহেতু, এইফালে কিটচেনটো আছে, লগতে হাত ধুব পৰা সুবিধা আছে এইফালে দেখিবলৈ পাইছে। তো কিটচেনটো দাদাহঁতে পূৰা বনাই আছে, আৰু সন্মুখত দেখিবলৈ পাইছে খানা লাগি গৈছে। ইয়াৰে এখন থালি বহুতেই বেছি ধুনীয়া থালি, বহুত বেছি খানা আছে এভেইলেবল, আৰু লগতে মাছ মাংস সকলো আছে, গোটেইখিনি জনাইছোঁ। ছাগলী মাংস ইয়াতে বহুতেই বেছি টেষ্টি বুলি শুনি আছোঁ। তো খানা সন্মুখত লাগি গৈছে, আপোনালোকে দেখিবলৈ পাইছে, আৰু কি আছে গোটেইখিনি দেখাইছোঁ। আৰু প্ৰথম কাষ্টমাৰ মই হয় ইয়াৰে, যিহেতু আজি অপেনিং মোক মাতিছিলে। তো আগতেও ভিডিঅ' বনাইছোঁ কিৰণজলি, যিখন ওপৰ হলি মিৰ্জাৰ আছে, আপোনালোকে হয়তো গম পায়। তো তাৰে দৰে থালি, তাত যেনেকুৱা থালি পায় ইয়াতো সেনেকুৱা থালি পায়, আপোনালোকে গম পায়। বাকী যদি প্ৰথমতে যদি আপোনালোকক এইখন দেখাই দিওঁ, প্ৰথমতে এইখন দেখাই দিছোঁ, এইখন হ'ল লাচ্ছা পৰাঠা চব্জি। এইখন আপোনালোকে দেখিবলৈ পাইছে, এইটো মেনুত আপোনালোকে 40 ৰুপিজত পাই যাব। তো এইখন লাচ্ছা পৰাঠা আছে, এটা দাইল আছে, এটা ভাজি আছে, দুটা চাটনি আছে। কেনেকুৱা ধুনীয়া লাগিছে নহয় জানো প্লেটখন, আপোনালোকে দেখিবলৈ পাইছেনে? তো এইখন আপোনালোকে ব্ৰেকফাষ্ট চইচ হিচাপে বঢ়িয়াকৈ ল'ব পাৰে। আপোনালোকে যদি হস্পিটেল চাইডত আহে বা এইফালে আহে, আপোনালোকে মৰ্ণিং টাইমত আপোনালোকে পাই যাব, বা এনি টাইম পাই যাব বাৰু। কিন্তু যদি আপোনালোক থালিখনৰ কথা ক'ব যাওঁ, যিখন ভেজ থালি 90 ৰুপিজত, সেইখন দেখাই দিছোঁ, বহুত ধুনীয়া এখন থালি। মানে আপোনালোকে এইখন থালি খোৱাৰ পিছত আপোনালোকৰ পেটত আৰু জাগা নাথাকে, সেইটো মোৰ গেৰাণ্টি। আপোনালোকে দেখিবলৈ আছে ভাত আছে, দুটা চাটনি আছে, এটা তিল চাটনি আছে, এটা সেউজীয়া চাটনি আছে। এইফালে আছে মচুৰ দাইল, আপোনালোকে দেখিবলৈ পাইছে মচুৰ দাইল। এইফালে আছে মাটি দাইল, তো পূৰা কাঁহৰ বাতিত দিছে। এইফালে আছে লেচেৰা আলু ভাজি, এইফালে আছে লাও ভাজি, লাও আলু ভাজি, এইফালে আছে মুড়ি ঘণ্টা। যিসকল পিয়'ৰ ভেজ তেওঁলোকে বাৰু এইটো নল'ব, মানে তেওঁলোকক নিদিব বাৰু এইটো। বাকী যিসকলে মানে নৰ্মেলি মুড়ি ঘণ্টাটো খায়, আপোনালোকে পাই যাব, নৰ্মেল ভেজ থালিতে পাই যাব। লগতে মাছ মাংসৰ কথা যদি ক'ব যাওঁ, বহুতেই বেছি টেষ্টি দেখিবলৈ পাইছে। এইফালে আছে ইয়াৰে ছাগলী মাংস, আৰু কিৰণজলিৰ ছাগলী মাংসটো সঁচাকৈ ধুনীয়া, বহুত টেষ্টি। আপোনালোকে যদি দেখিবলৈ পাইছে, এনেকুৱা 4 পিচমান আছে। এইফালে আছে লোকেল চিকেন কাৰী, আপোনালোকে দেখিবলৈ পাইছে 4 পিচমান ইয়াতো আছে লোকেল চিকেন কাৰী। এইফালে আছে মাছ, এটা বম ডাঙৰ মাছৰ আধা পেটৰ আধা দেখিবলৈ পাইছে, মানে প্লেটখনতকৈ বেছি ডাঙৰ হৈ গৈছে, বঢ়িয়াকৈ মাছ। এইফালে ব্ৰইলাৰ আছে, যিসকল ব্ৰইলাৰ ইউনিভাৰ্চেল মাংস দেখিবলৈ পাইছে, আৰু সৰু মাছ আছে, দেখিবলৈ পাইছে সৰু মাছ। তো প্লেটখন আপোনালোকে থালিখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব, আপোনালোকৰ কেনেকুৱা লাগিছে দাম হিচাপত। এইটো দেখিবলৈ পাইছে 90 টকাত, মোৰ মতে এইটো হেভি থালি, আৰু ৱেইটো বহুত আছে, পূৰা কাঁহৰ বাতিত দিয়া থালি। বাকী চাটনি গোটেইখিনি আছে, প্ৰেজেণ্টেশ্যনো বঢ়িয়া, বাকী মাছ মাংস গোটেইখিনি। তো বলক এতিয়া ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো গাইজ বলক, প্ৰথমতে লাচ্ছা পৰাঠা প্লেটখন আপোনালোকে দেখিবলৈ পাইছেনে? তো দেখাই দিয়া, এনেকুৱা লাচ্ছা পৰাঠা আছে, যদি ভাল পায় আপোনালোকে নৰ্মেল পুৰি চব্জিও পাই যাব, বা পাই যাব বাৰু ব্ৰেকফাষ্ট আইটেমখিনি। এনেকুৱা ডাল আছে বঢ়িয়া, ৱাও, বুটৰ দাইল, কি লাগে ন? ৱাও বে, দেখা দিয়া। এইফালে ভাজিটো আছে, অহ' মোৰ এনেকুৱা লাগিছে এইখনে খাই দিওঁ নেকি। প্লেটখনো বহুত ধুনীয়া লাগিছে নহয় জানো, চাটনি আছে দেখিবলৈ পাইছে। আৰু এইফালে আছে মটৰৰ চব্জি, মটৰ একদম প্লেইন, বহুত টেষ্টি। তো মেইনলি আপোনালোকে যদি পৰাঠা পুৰি খাব বিচাৰে, আপোনালোকে বঢ়িয়াকৈ পাই যাব। মই দেখাই দিলোঁ, দামো বঢ়িয়া, 40-50 টকাত পাই যাব। তো এনেকৈ ধুনীয়াকৈ লৈ লওক, আৰু কি এনেকুৱা ভাল লাগিছে। কিন্তু আপোনালোকৰ প্লেটখন কেনেকুৱা লাগিছে, আপোনালোকে খাবৰ কাৰণে এক্সাইটেড হয়নে নহয় কমেণ্ট কৰি জনাব। মোৰতো বহুত ভাল লাগিছে এইখন। তো গাইজ বলক এতিয়া থালি খাব লাগে, আৰু যিহেতু অপেনিং দৌৰা লাগিছে দাদাহঁতৰো অলপ, যিহেতু ফাৰ্ষ্ট দিনা অলপমান এক্সাইটমেণ্টটো বাঢ়ি থাকে, আৰু নতুনকৈ মানুহক খোৱাৰ হেঁপাহ থাকে। তো মই প্ৰথমতে ভাত কিন্তু ভালেখিনি দিছে, দেখিবলৈ পাইছেনে? মজা দিছে ভাত। বাকী মচুৰ দাইল আছে, মচুৰ দাইল সুন্দৰ। এইফালে তিলৰ চাটনি আছে,
এনেকুৱা যদি চাটনি থাকে ডাইৰেক্ট দাইলে দি মানে দালি দি খাব পাৰি এইফালে দেখা দিয়া ৰঙালাওৰ আগ ৰঙালাওৰ পাত এনেকৈ ফ্ৰাই আছে এইফালে আছে মুড়ি ঘণ্টা ইয়াৰে দেখিবলৈ পাইছে মাছৰ মাথা দি বনোৱা মুড়ি ঘণ্টা যদি আপোনালোকে পিয়ৰ ভেজ তেনেহ'লে নৰ্মেল ভেজ থালি পাই যাব কিন্তু আপোনালোকে যদি নন ভেজ তেনেহ'লে ভেজ থালিখনত এইটো পাই যাব মানে বহুতে কমেণ্ট কৰিব পাৰে ন ভেজ থালি বুলি কৈছা কিন্তু মুড়ি ঘণ্টা আছে এইটো অসমীয়া ভেজ থালি ষ্টাইল আৰু তো গাইজ মুড়ি ঘণ্টাটোও খালোঁ আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে মাটি দাইলো আছে তো পাৰফেক্ট থালি পাপৰ আছে বঢ়িয়াকৈ মই এবাৰ দেখাই আছোঁ সৰু মাছ ফ্ৰাই বহুতৰ ফেভৰেট সৰু মাছ আছে বঢ়িয়া লাগিছে পুৰা ফ্ৰেছ মাছ বঢ়িয়াকৈ ফ্ৰাই কৰি দিছে ক্ৰিস্পিনেছ ক্ৰাঞ্চিনেছ আহি গৈছে আৰু কি ক'ম আৰু এইটো ৰিভিউ কি দিম বঢ়িয়া লাগিছে আৰু তো গাইজ এইবাৰ আমি ছাগলী মাংস ট্ৰাই কৰোঁ কিৰণজলীৰ স্পেচিয়েল ছাগলী মাংস আৰু এই যিখন থালি সেইটো আপোনালোকক জনাই আছোঁ এইখন হ'ল কিৰণজলী স্পেচিয়েল নন ভেজ থালি আপোনালোকে নৰ্মেল মটন থালি পাই যাব নৰ্মেল চিকেন থালি পাই যাব য'ত এটা এটা ডিছ থাকিব আৰু ইয়াতে সকলো ধৰণৰ মাছ আৰু সকলো ধৰণৰ মাংস থাকিব দেখা দিয়া বাকী কিৰণজলী স্পেচিয়েল নন ভেজ থালিখন আপোনালোকে পাই যাব এনেকুৱা নন ভেজ ছাগলী অ'কে চৰি ছাগলীটো নন ভেজেই হয় বাৰু মানে ধেমালি কৰিলোঁ বঢ়িয়া ছাগলী মাংস পাই যাব যিসকল ছাগলী মাংস লাভাৰ আছে মটন লাভাৰ আছে দেখিবলৈ পাইছে বঢ়িয়াকৈ খুব তো সুন্দৰকৈ এনেকৈ লৈ পেলাই খাব পাৰিব আৰু এইফালে আছে লোকেল চিকেন তো পিচটো দেখিবলৈ পাইছে অ' হ' ধুনীয়া পিচ ৱাও কি ধুনীয়াকৈ সিজি গৈছে চাওক এনেকৈ ল'ব লাগে আৰু তো যদি গ্ৰেভিটোৰ কথা ক'ব যাওঁ ছাগলী মাংস লোকেল চিকেন কাৰী বঢ়িয়া অসমীয়া ষ্টাইলত লোকেল চিকেনটো ট্ৰাই কৰিলোঁ বঢ়িয়া লাগিছে অকণমান শ্লাইটলি স্পাইচি চবেই খাব পৰা ধৰণৰ নৰ্মেলি আমি ঘৰত বনালে যেনেকৈ খাওঁ সেনেকুৱাই আৰু পিঁয়াজৰ পৰিমাণটো বঢ়িয়াকৈ আছে মটনটো এনেকুৱা লাগিছে দুটা মজা বাকী মই ব্ৰইলাৰ প্ৰেমী ৰাইজৰ কাৰণে ব্ৰইলাৰটো দেখাওঁ দেখিবলৈ পাইছে ব্ৰইলাৰ কাৰী কিন্তু ছাগলী মাংস আৰু এনেকৈ লোকেল চিকেন থকাৰ পিছত ব্ৰইলাৰটোনো অলপ চকুত নাযায় ন অভিয়াছলি দেখা দিয়া এইটো বহুত ধুনীয়াকৈ এইটোতো সিজিবই বাৰু এইটো পানীত দিলে সিজে ইয়াতে গ্ৰেভিটো অকণমান ডিফাৰেণ্ট হয় ছাগলী মাংস আৰু লোকেল চিকেনতকৈ এইটো মানে পিঁয়াজটো বা যিখিনি ইয়াতে মছলা সেইখিনি বেছিকৈ হেৰি কৰিছে তো ব্ৰইলাৰটো বঢ়িয়া চাওক খানা ভাল ন' ডাউট আপোনালোকে যিসকলে আগৰখনত খাই পাইছে গম পায় মানে মিৰ্জা ছাইডৰখনত বঢ়িয়া থালি পূৰা পেট ভৰি যাব সেইটোৰ কোনো সন্দেহ নাই তো ডাউন টাউন হস্পিটেলত যদি আহে বা এইখিনি এৰিয়াত যদি ডাউন টাউন এৰিয়াত যদি আপোনালোক কেতিয়াবা আহে বা ওচৰে পাজৰে থাকে বা কামত আহে খাই যাওক এবাৰ তো মইতো খালোঁ আপোনালোকে কিৰণজলী ভিজিট কৰিব ডাউন টাউন হস্পিটেলৰ অপজিট চাইডে আছে আকৌ এবাৰ জনাই দিলোঁ লোকেশ্যনটো বঢ়িয়া জেগাত আপোনালোকে দুপৰীয়াৰ সাঁজ ইয়াতে খাব পাৰিব যদি হস্পিটেল চাইডত আহে বা এইটো চাইডত আহে থেংক ইউ ছ' মাছ ফৰ ৱাচিং কেনেকুৱা লাগিছে জনাব থেংক ইউ